কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল আৰু কাৰ্বি আলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল, ভেটেনাৰী কলেজ, এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেঞ্চাৰ হস্পিটেলৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল। ইয়াৰ উপৰিও কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ। ইয়াৰ উপৰিও কাৰ্বি আলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2 দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে। বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। জুন মাহত মই পুনৰ কাৰ্বি আলঙলৈ আহিম। আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আছে। তাৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰণ বাৰিমৰ 2য় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা। আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতিত কাৰ্বি আৰণ বাৰিমৰ 2য় বৈঠক অনুষ্ঠিত হ'ল। প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ। এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল। সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল। মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কিন্তু এটা কথা সুধো ছাৰ, পঞ্চায়তত যি নিৰ্বাচন মানে হ'ব লাগে সেই পঞ্চায়তত দেখা পোৱা গৈছে প্ৰায় 3000তকৈ অধিক বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত। তেনেকুৱা নহয়। বিজেপি জিলা পৰিষদ বিজেপি আৰু NDA মিলি আমি 37টাত বিনা প্ৰতিদ্বন্দ্বিতাই জিকিছোঁ। 35টা বিজেপি, 2টা AGP। আঞ্চলিক পঞ্চায়ত আমি 280টা জিকিছোঁ। গতিকে বাকী গোটেই চিটবিলাকত প্ৰতিদ্বন্দ্বিতা আছে। 3000তকৈ অধিক সদস্য জিকিছে। চাওক, কংগ্ৰেছে বহুত জেগাত সদস্যত বেচিকেলি এইবাৰ সদস্যটো নন পলিটিকেলো আছে। গতিকে ইলেকশ্যনৰ পিছত আমি গম পাম কোন পাৰ্টি কি কথা। কিন্তু বিজেপিৰ লগত জড়িত বা বিজেপিৰ প্ৰাথমিক সদস্য প্ৰায় বহু হাজাৰে ইতিমধ্যে সদস্যৰ পদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। Sir, you met Karbi literary organizations this morning. What was the discussion that was taken place? They have certain requests like introduction of subject in the degree level, Karbi language. Then they want that along with English, Karbi should be all the notification etc. should be put in Karbi language in Karbi Along. So they have a charter of demand. So I have examined it and I said that everything will be taken care of. So what about the 6th schedule special TET appointment that you have talked about? That appointment basically already it is going on. There is no issue. Already it is going on. Last time too I came and I give an appointment letter. Now they have started getting salary. Actually trading license to আমি উঠাই দিছোঁ অসমত। যোনে এপ্লাই কৰক কম্পিউটাৰে দি দিয়ে আৰু ইয়াতো ব্যৱস্থা কৰি আছে। আৰু পট্টাৰ কাৰণেও প্ৰায় মিছন বসুন্ধৰাৰ দৰে এটা ব্যৱস্থা এটা কাৰ্বি আলঙত আৰম্ভ কৰিছে। প্ৰায় 1 লাখ লোকে পট্টা পাইছে আৰু আজি আমি আলোচনা কৰিছোঁ বাকী পট্টাবিলাকো যাতে দিব পৰা যায়। সংখ্যালঘু এলেকাত পঞ্চায়ত ইলেকশ্যনত কিমান আশাবাদী দিছে? সংখ্যালঘু এলেকাত পঞ্চায়ত নিৰ্বাচন ভালকৈ জিকিম। এবাৰ সংখ্যালঘু এৰিয়াত আমি আনকণ্টেষ্টটো জিকিছোঁ। ছাৰ, আজি অসমমালাটো আজি দশমুখাৰ পৰা কোচবিহাৰলৈ কিমান দিনৰ ভিতৰত নিৰ্মাণ হৈ উঠিব? আমাৰতো দিনে ৰাতিয়ে কাম চলি আছে। খালি কিমান দিনৰ ভিতৰত নিৰ্মাণ হয় কণ্ট্ৰেক্টৰে জানিব আৰু মই আৰু একেবাৰে দিন বাৰ মোৰ কাৰণে জানি থোৱাটো নহয়। কিন্তু পইচাৰ সমস্যা নাই, দিনে ৰাতিয়ে কাম কৰিলে হ'ল। ডেভেলপমেণ্ট কাউন্সিল এখন দিয়াৰ কথা আলোচনা কৰিছিলে। ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন আমি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ছেপ্টেম্বৰ মাহৰ বিধানসভাত আমি গঠন কৰিম।
বড়োসকলৰ বাবেও কৰিছোঁ, কাৰ্বিসকলৰ বাবেও কৰিবলগীয়া হৈ আছে, এইবাৰ আমি কৰি দিম। তেওঁলোকে হিল ষ্টেটাছ পাব নেকি? তেওঁলোকতো হিলছ টাইপ হয়ে, চবটো কাৰ্বি আলঙৰ পৰাই গৈছে, গতিকে ইমান দিনে তেওঁলোকক নিদিয়াটোৱে ভুল হৈ আছিলে। গোটেই মানুহখিনিতো কাৰ্বি পাহাৰৰ পৰাই যোৱা মানুহ, ককাক আইতাকটো কাৰ্বি আলঙতে আছিলে, গতিকে এইটো ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলে লিখি দিলে আমি কৰি দিম, কিন্তু কাউন্সিলে লিখি দিব লাগিব আমাক। হ'ব। আজি যদি কাৰ্বি আলঙত সৈনিক স্কুল আহিছে, সেইটোক যদি বিৰোধিতা কৰে, তাৰ মই কি উত্তৰ দিব পাৰোঁ? আম্বানীক মাতি দিয়া কথাটো কি? আমিতো গোটেই কাৰ্বি আলঙৰ মানুহক কৈ আছোঁ যে যেনেকৈ উজনি অসমত ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল, এতিয়া যদি কাৰ্বি আলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰোঁ আৰু সেই গ্ৰাছটোক যদি আমি বায়'ফুৱেললৈকে ৰূপান্তৰ কৰোঁ, কাৰ্বি আলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব। গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে, ফেক্টৰী বনাব খুজিছে, আপত্তি কৰক। ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে? ইয়াততো কোনোতো এনেকুৱা কথা নাই যে কাৰোবাৰ মাটি কাঢ়ি কিবা কাৰখানা কল কাৰখানা বহাব খুজিছে। আৰু কাৰ্বি আলঙত ইমান মাটি আছে, যিমানেই ইণ্ডাষ্ট্ৰী হ'ব কাৰ্বি আলঙৰ কাৰণে ভাল, কাৰ্বি আলঙৰ কাউন্সিলে টকা পাব, ৰাইজৰ ভাল হ'ব। কোনোবা বহি থকা মানুহক কোনোবাই এভিকশ্যন কৰাটো সেইটো আমিও নিবিচাৰোঁ, কিন্তু কাৰ্বি আলঙৰ উন্নতি হ'লে ভাল, সেইটোতো বেয়া পাবলগীয়া একো কথা নাই। তেওঁলোকে বুজি নাই পোৱা হয়তো। আজি সৈনিক স্কুলখন আহিলে কিমান নাম হ'ব, ভাবক যে ভাৰতৰ এখন সৈনিক স্কুল আছে, যে আমাৰ ক'ত আছে? কাৰ্বি আলঙত আছে। যদি তাত আপত্তি কৰিলেতো মোৰতো কোনো উত্তৰ নাই। তেতিয়া কাৰ্বি আলঙৰ ৰাইজে যদি কৈ দিয়ে আমাক সৈনিক স্কুল নালাগে, মেডিকেল কলেজ নালাগে, কেঞ্চাৰ হস্পিটেল নালাগে, আমি নকৰোঁ। আমাৰ কৰিলেও কাৰোবাৰ পৰা এইটোতো খোজা মানুহৰ কোনো অভাৱ নাই। সৈনিক স্কুল ইয়াত নকৰিলে গোলাঘাটত কৰিব ৰাইজে। আজি ইনফেক্ট গোলাঘাটত সৈনিক স্কুল এখন হ'ব লাগে বুলি কিমান দিনৰ দাবী। মই যেনিবা বোলে কাৰ্বি আলঙত হওক, আমাৰ পাহাৰত এখনো সৈনিক স্কুল নাই। গতিকে এইটো আদৰণিহে জনাব লাগে, ল'ৰা ছোৱালী আৰ্মিত যাব, ভাল হ'ব, এইটোতো কোনো বেয়া কথা নহয়। What about Article 244A? So, we have given whatever you have got under 244A, we have given everything. Right from budget preparation, everything we have given. Now, state government has nothing in my hand. I cannot do anything in now Karbi Alang. I have given everything. So, there is nothing I can do now. I have given my power to budget. I have given every department. I have given everything to Karbi Alang. But sir, when it comes to passing the laws in a council, you can still, that is also I have said Karbi Alang. Then you next time, you decide about the passing the law. Governor will sign. You don't have to give it to the state government. So that also I am going to do in soon. That Karbi Alang Council will pass the act and directly they will send to the governor. No need to send to the state government. So that is also I am ready. Whatever I have, take everything. Thank you, sir. Also, sir, what is your stand for our PGR situation? PGR is whatever as per law. PGR should be clear. That is the only thing. But High Court you have to fight. It is an order by High Court. State government has already said that whatever law allow you do everything. But High Court we cannot control High Court. Now High Court is above me. But I have given another advice that we can in the PGR land we can construct an airport for the people of Karbi Alang, and I can push that because other side they have said not good, but this side we can also think of doing a good airport. Land will be utilized, and whoever will be affected will give them compensation. Will go to the High Court, will give them compensation, will give them Jirat value, whatever. Even in if we construct a road, then people get compensation from government. So we can utilize PGR land also in a good way. There is no problem. But only thing I don't like when two community fights. I want that everybody live in coexistence and peacefully. Because if you fight, all over India people will know that Karbi Alang is a disturbed area. So we should amicably, we should sit across the table and we should resolve. Everybody is our brothers and sisters. You just do not allow fresh people to come. Whoever is originally here,
দে শুড বি ট্ৰিটেড এজ এ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ। আৰু এটা বেলেগ প্ৰসংগ যে হাওড়াহাট যি পৰিষদীয় সমষ্টি আছে তাত ইতিমধ্যে এম এছিজন আকস্মিকভাৱে মৃত্যু খবৰটি ওলালে তাত যিহেতু উপনিৰ্বাচন এবছৰমান লাগে কৰোঁতে, কাৰণ ভোটাৰ তালিকা সংশোধন কৰিব লাগিব, ইটো সিটো কাম কৰিব লাগিব। গতিকে আমাৰ বড়োলেণ্ডতো আছে কেতিয়াবা, কাৰণ এতিয়া ইয়াত ইলেকশ্যন হ'ল, নেক্সট ইলেকশ্যন কমিশ্যনে পাতিব লাগিব, BTR, মিচিং কাউন্সিল, সোণোৱাল কাউন্সিল, ইমান ইলেকশ্যন। গতিকে তাৰ মাজত কোনোবা এটা সময়ত হাওড়াঘাটটো পাতিব। এতিয়া MLAক চাই থাকিব দিছোঁ যাতে ৰাইজৰ ক্ষতি নহয়।